আপোনালোকে সবে বিচাৰিছে আমাৰ অঞ্চলৰ পৰা দুখ দুৰ্যোগ দূৰ হওক, অশান্তি দূৰ হওক, শান্তিৰ মাজেৰে নিৰাপত্তাৰ মাজেৰে সবে থাকিব পৰা হওক। আৰু যদি এনেকা হ'ব লাগে, ইয়াত BPF-ৰ যিটো চৰকাৰ কাউন্সিলত আমি BPF-ৰ চৰকাৰক ইয়াৰ পৰা বাহিৰ কৰিলো। এতিয়া তেখেতসকলৰ কাম কাজ নকৰা, ৰাইজৰ কথা চিন্তা নকৰা MLA মন্ত্ৰীবিলাক ইয়াৰ পৰা বাহিৰ কৰিব লাগিব। আপোনালোকে গম পাইছে ইতিমধ্যে মোৰ ওপৰত বক্তাসকলে কৈ গৈছে 35 বছৰ শাসন কৰি ক্ষমতাত বহি প্ৰমীলা ৰাণী বাইদেৱে না ভোটগাঁও অঞ্চলৰ কিবা কাম কৰিছে, না খাচীপাৰা অঞ্চলৰ কৰিছে, না বৰুৱাপাৰা অঞ্চলৰ কৰিছে। কোকৰাঝাৰৰ দক্ষিণে পালে বাইদেৱে একদিনো চুকা ফুৰাই চোৱা নাই। খালি নিৰ্বাচন আহিলে 1 টকা 2 টকা 5,000 10,000 মানুহক ছটিয়াই দি পেলাই তেখেতে পুনৰ ক্ষমতালৈ যায় আৰু ইয়াৰ পিছত ৰাইজক ফিৰি নাচায়। মই আজি আপোনালোকক স্পষ্ট ভাষাৰে কৈছো, লৰেন্স ইছলাৰী ডাঙৰীয়াই জিকি যোৱাৰ পিছত অসম চৰকাৰৰ লগত আলোচনা কৰি, অসমৰ শিক্ষা মন্ত্ৰীৰ লগত আলোচনা কৰি ভোটগাঁও হাইস্কুলখন হায়াৰ ছেকেণ্ডাৰীত ৰূপান্তৰ কৰা হ'ব, এই কথা প্ৰতিশ্ৰুতি দিয়া হৈছে। আপোনালোকে মোক জনাইছে গৌৰাং নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ বাইদেৱে একো কৰা নাই। এই বছৰ আমাৰ চৰকাৰ মাত্ৰ 2 মাহ হ'ল, তথাপিতো এই বছৰ চেষ্টা কৰিম। কিন্তু 2021 চনত আপোনালোকৰ অঞ্চলত গৌৰাং নদীৰ যি গৰাখহনীয়া আছে, এই গৰাখহনীয়াটো কমপ্লিটলি বান্ধ নিৰ্মাণ কৰি বন্ধ কৰা হ'ব। ইতিমধ্যে আমি গুডউইল মিছনৰ দ্বাৰা এই অঞ্চলৰ আমাৰ যিখিনি ফকিৰাগ্ৰাম সমষ্টিৰ অন্তৰ্গত এই অঞ্চলৰ বিভিন্ন ৰাস্তা ঘাট ইতিমধ্যে চেংচন কৰা হৈছে। এতিয়া চৰকাৰ আমাৰ হাতত আছে, এতিয়া হাগ্ৰামাৰ হাতত চৰকাৰ নাই। এইকাৰণে হাগ্ৰামাৰ মানুহ দাদাগিৰি কৰিব নোৱাৰে, ৰাইজক ঠগাবও নোৱাৰে, ৰাইজক কোনো কাৰণত তেখেতসকলে দমন কৰিব নোৱাৰে। চৰকাৰ আমাৰ হাতত, আৰু আমি আপোনালোক আমাৰ দাদা ভাই, আপোনালোক আমি সবে একেলগে মিলি আছো। কোকৰাঝাৰৰ মানুহবিলাকে মোক কৈছে এইবাৰ বহুত ভাল লাগিছে। আগৰ বছৰবিলাকত BPF চৰকাৰ থাকিলে কোকৰাঝাৰ টাউনৰ ইফালে সিফালে মেলা পাতি জুৱা দি প্ৰায় মদ ভাং কৰি হুলুচ তুলুচ কৰে। এতিয়া কোকৰাঝাৰ বহুত শান্তিত আছে বুলি কৈছে, হয়নে? কোকৰাঝাৰ শান্তিত আছেনে? এই শান্তিটো যদি চিৰদিন ৰাখিব লাগে, আমাৰ মানুহ যদি বেপাৰ কৰি খাব লাগে, খেতি কৰি খাব লাগে, শান্তিত যদি থাকিব লাগে, ইয়াত BPF-ৰ শাসন চিৰদিনৰ কাৰণে বিদায় দিব লাগিব। ইয়াত হাগ্ৰামাৰ দাদাগিৰি, BLT-ৰ দাদাগিৰি, BPF-ৰ দাদাগিৰি ইয়াৰ চিৰদিনৰ কাৰণে বিদায় দিব লাগিব। তেতিয়াহে আপুনি শান্তিত থাকিব পাৰিব। নিৰ্বাচনৰ আগত, BTC নিৰ্বাচনৰ আগত বহুত মানুহে কৈছিলে, কিছুমান আমাৰ মাইনৰিটি মানুহবিলাকক কৈছিলে এই BPF-ৰ হৈ পেলাই 2 টকা লৈ পেলাই মাইনৰিটি মানুহবিলাক কেইজন মানে কৈছিলে